Hello guys, welcome to my YouTube channel Deepfy Entertainment. Namaskar bondhukol punorbar মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আছো মই বৰ্তমান ঘৰৰ ওচৰতে আৰু এয়া দেখিছে আপোনালোকে এখন খুব ধুনীয়া ফিল্ড আৰু ফিল্ডখন হৈছে ওচৰতে এখন আছে মিলন হাই স্কুল আৰু এই মিলন হাই স্কুল ফিল্ডতে আমি এটা আজি কভাৰ ভিডিও শুটিং কৰিম বুলি ভাবিছো আৰু আপোনালোকে ভিডিওটো হেকলে চাই থাকিব আৰু মোৰ লগত আহিছে ইয়া পইকিয়া বলে পইকিয়া আছে পইকিয়া কেমেৰাত কি চাই আছে আৰু ইয়াতে আছে কণ্টিজনে নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম প্যাক্ষিমা আৰু আপোনালোকে চাই থাকক ভিডিওটো আৰু ইয়া আমাৰ শুটিং চাবলৈ আহিছে কাষতে বহি আছে লগৰ দুটা বলে বহি আছে লগৰ দুটা এডক নামটো সুধিছো এটি কৈছে বিহু মাৰি মাতটো নোলায় বলে কথা নকয় গাইস আজি বহুত গৰম পৰিছে দেখিছে আপোনালোকে কিমান ৰ'দ দিছে চাৰিওফালে আৰু গামোচা আপোনাৰ ঘাম মুহাই আমনি লাগি গৈছে আৰু এটো পাই আছে ভন্টি দুজনী প্ৰেক্টিস কৰি আছে আৰু ওচৰতে আছে আমাৰ লগৰ দুটা আৰু এইফালে আছে মোৰ কেমেৰা ষ্টেণ্ডত ফিটিং হৈ আছে আৰু আপোনালোকে চাই থাকক ভিডিওটো এতিয়া বৰ্তমান আমাৰ আধা কাম হৈছে আৰু আধা কাম বাকি আছে দেখিছে আপোনালোকে ভিডিও কাম হৈ আছে এফালে দেখিছে মই কেমেৰা কৰি আছো আৰু ইটো সাইডে ভন্টি দুজনী নাচি আছে আৰু এফালে লগৰ দুটা ৰখি আছে আৰু আহিছে ভাইটি এটা নামটো কৈ দিয়া মোৰ নাম পাৰ্থদিম শইকীয়া হয় এই ফটোশ্বুট কৰিব আহিছো এই ফটোশ্বুট কৰিব তাকে চাই থাকিব আপোনালোকে ভিডিওটো হেকলৈকে আৰু মই দেখুৱাই থাকিম আপোনালোকৰ সম্পূৰ্ণ দৃশ্য আৰু আজি আপোনালোকে শুনিছে মোৰ মাতটো কিয় ভাগি আছে মাতটো ভাগি আছে মানে কালি মই বিহু আপোনাৰ নামঘৰ বিহু মাৰিলোগে আৰু বিহুত মানে গম পায় আৰু কেনেকুৱা ফূৰ্তি লাগে সেইটোৱে আৰু মাতটো ভগা কাৰণ এই নাচনি ইমান লাজ ফিলিংছ কেনেকুৱা হৈ আছে সেইটো ক'বলৈ লাজ কৰিছে আজি এইফালে ক'ব ভণ্টিজনীয়ে তোমাৰ ফিলিংছ কোৱা আজি কেনেকুৱা ফিলিংছ কেনেকুৱা হৈ আছে ভাল লাগিছে আৰু গৰম যিহেতু গৰম আপোনালোকে গম পাইছে খুব গৰম উঠিছে আৰু আমি পানী লৈ আহিছো গৰম পানী গৰমত গৰম পানী খাম তাতে আহিলে লগৰ দুটা আপোনালোক দেখুৱাই দিছো দেখিছে বিহু হাজত পুৰা আহিছে আজি ক'বাত বিহু খাবলৈ যায় নে ক'ত যায় বিহু খাবলৈ আৰু কালি বিহু মাৰিলি নে মাৰিলি ন আৰু খুব ভাল লাগিল বিহু মেন ৰাউণ্ড কি কৰিলে কিবা এটা কোৱা আজি গানটো শুটিং কেনেকুৱা লাগিছে ভালকে ভালে লাগিছে হে গাইস আমাৰ বৰ্তমান এতিয়া কভাৰ ভিডিও শুটিং কমপ্লিট হৈ গ'ল আৰু এতিয়া প্ৰায় মানে লগৰ কেইটামান লগ পালোঁ ফটোশ্বট হ'ল আৰু ভাইটি দুটামান আহিলে ভণ্টি দুজনীমান আহিলে চবকে ফটো মাৰি দিলোঁ আৰু এইফালে কাপোৰ চেঞ্জ কৰি ফটো মাৰিছে এইফালে দেখিছে আপোনাৰ